Hello guys, welcome to my channel Bibit Okhom. আজি আমি কথা পাতিম প্লাজমা থেৰাপিৰ বিষয়ে আৰু প্লাজমা থেৰাপিৰ বিষয়ে আলোচনা কৰোঁতে আমি প্ৰথম তেজত থকা বিভিন্ন উপাদানৰ বিষয়ে আজি আলোচনা কৰোঁ। প্ৰথমতে মন কৰক এইটো চিত্ৰলৈ। এইটো হৈছে এটা টেষ্ট টিউব আৰু এই টেষ্ট টিউবটোৰ প্ৰথম ভাগখিনি প্লাজমা আৰু এইটো তেজৰ 55%, দ্বিতীয় ভাগটো WBC সেইটো 4% আৰু তৃতীয়টো হৈছে RBC সেইটো হৈছে 41%। তাৰপিছত দ্বিতীয় চিত্ৰটোত আমি প্লাজমাখিনি ভাগ কৰিম আৰু এই প্লাজমাখিনিৰ 8% প্ৰটিন থাকে আৰু 1% অন্যান্য থাকে আৰু ইয়াত 91% পানী থাকে। এতিয়া আমি তেজত থকা প্লাজমাসমূহৰ বিষয়ে ভালদৰে বুজি পালোঁ আৰু এতিয়া আমি এইটো আলোচনা কৰিম যে প্লাজমা থেৰাপি কিয় কৰোনা ভাইৰাছৰ ৰোগীক দিয়া হয় সেইটোৰ বিষয়ে আমি আজি আলোচনা কৰিম। ইমিউনিটি সকলো এটা শুনা শব্দ যিটো অসমীয়াত ৰোগ প্ৰতিৰোধক শক্তি বুলি কোৱা হয় আৰু এই ৰোগ প্ৰতিৰোধক মূলতে হৈছে এণ্টিবডি আৰু এই এণ্টিবডিসমূহ এই প্লাজমাসমূহৰ ভিতৰত থাকে আৰু এইবোৰ প্ৰটিনৰ দ্বাৰা গঠিত। এতিয়া প্লাজমাসমূহ কেনেকৈ সংগ্ৰহ কৰা হয় আৰু কেনেকৈ এজন ৰোগীক দিয়া হয় আমি সেই বিষয়ে আলোচনা কৰিম। যেতিয়া এজন কৰোনা ভাইৰাছৰ পৰা সম্পূৰ্ণভাৱে সুস্থ হৈ উঠা ৰোগী তেওঁৰ দেহত পৰ্যাপ্ত পৰিমাণে এণ্টিবডি মজুত থকাৰ এণ্টিবডিসমূহে ৰোগ প্ৰতিৰোধক কৰিবলৈ সক্ষম হৈ থাকে, তেতিয়া তেওঁৰ দেহৰ পৰা আমি সেই তেজখিনি উলিয়াই লোৱা হয় আৰু উলিয়াই লোৱা হৈ তাক লেবৰেটৰীত এই প্লাজমাসমূহ ছেপাৰেট কৰা হয় আৰু ছেপাৰেট কৰাৰ পিছত সেই প্লাজমাসমূহ এজন ৰোগী জৰুৰীভাৱে থকা ৰোগীক দিয়া হয় আৰু সেই দিয়াৰ পিছত তেওঁৰ দেহতো সেই এণ্টিবডিখিনি সোমাই যায়। এইখিনি হৈছে মূলতঃ প্লাজমা থেৰাপি আৰু ইয়াকে আমাৰ ভাৰত আৰু আমেৰিকাই ৰোগী সুস্থ হোৱা বুলি দাবী কৰিছে আৰু যেতিয়ালৈকে ইয়াৰ কোনো ভেকচিন প্ৰস্তুত নহয় তেতিয়ালৈকে এইটো চিকিৎসাই মূলতঃ হৈ পৰিছে। এতিয়ালৈকে এইটো আপোনালোকে ভাবিছে যে এজন বেলেগ গ্ৰুপৰ মানুহক এই প্লাজমা থেৰাপি দিব পাৰে নে নোৱাৰে। এতিয়া সম্পূৰ্ণকৈ দিব পাৰে, কাৰণ এজন সম্পূৰ্ণৰূপে সুস্থ ৰোগীৰ পৰা তেজখিনি সংগ্ৰহ কৰা হয় আৰু সংগ্ৰহ কৰি সেইখিনি লেবৰেটৰীত প্লাজমা আৰু অন্যান্যখিনি পৃথক কৰা হয় আৰু সেই প্লাজমাখিনি এজন ৰোগীক দিয়া হয় আৰু এইটো দিব পাৰি। এই প্লাজমা থেৰাপি আজিৰ পদ্ধতি নহয়, এইটো বহুত বছৰ আগৰ পদ্ধতি। যেতিয়া সাপে কামুৰিলে এণ্টিভেনাম বনোৱা হয় তেতিয়া এইটো পদ্ধতি প্ৰয়োগ কৰা হয়। ডিপথেৰিয়া, টেটানাছ আদিৰ দৰে বেমাৰত আনকি প্লেগ আৰু স্বাইন ফ্লুতো ইয়াৰ ব্যৱহাৰ কৰা হৈছিল। এতিয়া প্ৰশ্ন হয় প্লাজমা থেৰাপিটো শেষ থেৰাপি নেকি? এইটো কেতিয়াও নহয়, কাৰণ যেতিয়ালৈকে ভেকচিনৰ উদ্ভাৱন হয় তেতিয়ালৈকে এইটো থেৰাপি গ্ৰহণযোগ্য হ'ব আৰু ইয়াক যথেষ্টখিনি অসুবিধাৰ সৃষ্টি হয়। প্ৰথমতে এজন 100% সুস্থ হোৱা ৰোগী হোৱা দৰকাৰ আৰু তেওঁ যাতে অন্য বেমাৰ নাথাকে সেইটো গুৰুত্ব দিব লাগিব আৰু তেওঁৰ পৰা অনুৰোধ কৰি তেজখিনি ল'ব লাগিব আৰু সেইটো লেবৰেটৰীত ছেপাৰেট কৰিব লাগিব। তাৰে পিছত যিজন ৰোগী বৰ্তমান সুস্থ হোৱা নাই তেওঁক দিব লাগিব আৰু তাত যে হাই ৰিস্ক কোনো নহয় সেইটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আৰু ভিডিঅ'টো যদি ভাল পাইছে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। ধন্যবাদ।